নমস্কাৰ। পোনপ্ৰথমে মই গাঁৱৰ পাকঘৰ আৰু ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি ছাগলীৰ মাংস বনাবলৈ লৈছোঁ। ছাগলীৰ মাংস বনোৱাৰ বহুতো পদ্ধতি আছে। মই কিন্তু কেনেকৈ বনাওঁ তাকে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। তাৰ কাৰণে মই আধা কিলো ছাগলীৰ মাংস লৈছোঁ আৰু শুকান জলকীয়া আৰু কেঁচা জলকীয়া 3টাকৈ, তেজপাত 3 খিলা আৰু শুকান মছলা হিচাপে মই কাশ্মীৰ ৰেড চিলি পাউডাৰ, ধনিয়া গুড়ি, জিৰা গুড়িৰে 1 চামুচকৈ লৈছোঁ আৰু সোৱাদ অনুসৰি নিমখ হালধি লৈছোঁ। আপোনালোকে নিজৰ মতে মছলা কম বেছি পৰিমাণেও ল'ব পাৰে। আৰু তাৰ লগতে কাটি লোৱা বিলাহী এটা আৰু পিঁয়াজ 3টা, কেইফুটামান নহৰু একেলগে ব্যৱহাৰ কৰিছোঁ আৰু সেই গোটেইখিনি মিক্সি জাৰ এটাত পেষ্ট বনাই আৰু লগতে 3টা আলু কাটি ল'লোঁ। প্ৰথমতে মই এখন মাটিৰ কেৰাহী জুইত বহাই ল'লোঁ আৰু মই ইঞ্জিন তেল ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত শুকান জলকীয়া আৰু তেজপাত দি দিলোঁ। সেইখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছত কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপমান ভজাৰ পাছত মাংসখিনি দি দিছোঁ। মই মাংস আগতীয়াকৈ মেৰিনেট কৰি নথওঁ। মই এনেকৈ বনায়েই ভাল পাওঁ। মাংসখিনি অকণমান ভজাৰ পাছত নিমখ, হালধি আৰু শুকান মছলাখিনি দি লৰাই দিলোঁ। তাৰ পাছত অলপ সময় ঢাকি দিলোঁ। আকৌ ঢাকনিখন গুচাই অলপ কেঁচা পিঁয়াজ দি লৰাই আলুখিনি দি দিলোঁ। ভালদৰে লৰাই অলপ সময়ৰ কাৰণে ঢাকি দিলোঁ। এইদৰে কেইবাবাৰো লৰাই বাটি লোৱা পেষ্টখিনি ঢালি দি লৰাই ঢাকি দিলোঁ। এইদৰে 10 মিনিটমান লৰাই বিলাহীখিনিৰ কেঁচা গোন্ধটো নাইকিয়া হ'লত অলপমান গৰম পানী ব্যৱহাৰ কৰিছোঁ। মই বেছি পানী দিয়া নাই কাৰণ ছাগলীৰ মাংসত বেছি পাতল হ'লে খাই ভাল নালাগে। এইদৰে প্ৰায় 45 মিনিটমান সিজোৱাৰ পাছত মাংসখিনি কাঢ়ি থ'লোঁ আৰু মই আজি ৰুটিৰ সৈতে খালোঁ। সঁচাকৈ মাংসখিনি খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকেও এইদৰে বনাই খাবচোন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ।